हाय फ्रेंड्स, भारती किचन चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি মোৰ কিচেনত আছে ইকচাও বনাবৰ কাৰণে আমাক প্ৰয়োজন হ'ব বিলাহী, ক্যাপসিকাম, গাজৰ, পিয়াজ, ধনিয়া, গোমধান, আদা আৰু কণী। প্ৰথমে মই চাউখিনি হাফ বইল কৰি লৈছো। এতিয়া কণী দুটা, বিলাহী, ধনিয়া আৰু অলপমান নিমখ দি ফেটি লৈ কাপ এটাত অলপ তেল খানি বইল কৰি লম। সব কণীখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই পাচলিখিনি কাটি ৰেডি কৰি লৈছো। কেৰাহীখনত ৰাইচ ব্ৰেন অইল দি দিছো। এই অইলখিনি এতিয়া পাই গৰম হৈছে। ইয়াতে গোটা জিৰা আৰু নিমখ দি তাৰ পাছত কাটি থোৱা পিয়াজ, গাজৰ, ক্যাপসিকাম আৰু গোমধানখিনি দি দিছো। কিছু সময় ভজাৰ পিছত এতিয়া ইয়াত সামান্য পৰিমাণে হালধি আৰু কাটি থোৱা বিলাহীখিনি দি অলপ সময় ভাজি লম। পাচলিখিনি সিজিছে। এতিয়া ইয়াত বইল কৰি থোৱা চাউখিনি দি ভালদৰে মিক্স কৰি লৈছো। এতিয়া চাউখিনিত আধা চামুচ চেনি দি লৰাই আদা, গৰম মছলা, ৰেড চিলি, জালুক, টমেটো সস আৰু সামান্য পৰিমাণে পানী দি মিলাই থোৱা পেষ্টখিনি দি দিছো। চাউখিনি পাই হৈছে। এতিয়া বইল কৰি থোৱা কণীখিনি সৰু সৰুকৈ কাটি চাউখিনিৰ ওপৰত দি অলপ দেৰি লৰাই কাটি থোৱা ধনিয়া পাত আৰু জালুকৰ গুড়া অলপ দি লৈছো। এয়া আপোনালোকে দেখিছে চাউখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে টেষ্টি হয়। আপোনালোকে ৰেষ্টুৰেণ্টলৈ নগৈ ঘৰতে এনেদৰে বনাই খাই চাবচোন। ৰেষ্টুৰেণ্টতকৈ ধুনীয়া সোৱাদ ঘৰতে পাব। ভিডিঅ'টো চাই কেনে পালে মোৰ কমেণ্টত জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।